আজি আমাৰ খানা দেউতাই যেহেতু ডিউটিৰ পৰা আহিব পৰা নাছিলে সেইবাবে আমি মাঘৰ বিহু খানাটো ঘৰত খোৱা হোৱা নাছিলে তো কালি দেউতা আহি পালে আৰু আজি খানা হৈ গ'ল সকলোৱে আমি জুইৰ লৈ আছো আৰু এইফালে আমাৰ মাংস বনাই আছো মাংস মানে হাঁহৰ মাংস বাকি বনোৱাবোৰ হৈ গ'ল অকল হাঁহৰ মাংসখনহে আমি ওপৰত বনাইছো এইফালে চাওকচোন আমাৰ হাঁহৰ মাংসৰ ইমান ধুনীয়া ৰং আৰু ইমান ধুনীয়া সোৱাদ হৈছিলে মই পিছদিনাও খালো ঠিকছে হিদিনাটো খালোৱে তো আমাৰ খানা বনোৱা শেষ কৰি জুই পোৱা শেষ কৰি আমি তলত আহিলো কথাৰ মহলা মাৰিবলৈ যেহেতু খানা খালেই নহব ন কথাৰ মহলাটো মেইন কি যে কথা ওলাই তো আমাৰ থালিখনত আছিলে মাছ চিকেন পনীৰ হাঁহ সকলোবোৰেৰে এসাজ জুতি লগাই হয়নে সকলোবোৰ থাকিলেহে ভাল লাগে আৰু খাই লৈ শেষ কৰি আমি আকৌ আহিলো কথাৰ মহলা মাৰিবলৈ এতিয়া আমি যামু যোৱাৰ আগে আৰু গুটেগিটাই বহিলৈ আমি লেকচাৰ মাৰি আছো তো যিয়ে নহওক এনেকে লগ পোৱাটো নহয় তো গুটেগিটা আহি খাই লৈ শেষ কৰি পুৰা বহি আমি মহলা মাৰি আছো